কি তুমি এজনো সনহৰ সমতি দিওঁ দুগল হাই 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 কিনো কৰিলা হাই 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 মুকে মাৰিলা হাই 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 মনৰে হাবিত হাই 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 জুহি লগালা এনেকুৱাকে পুৰি যাব পৰা ভয় লাগে না আচ্ছা বাবা ইমান ধুনীয়া মৰমৰ আহিছে নে এটা ধুনীয়াকে নমস্কাৰ দে বাবা কি নমস্কাৰ এটা দে বাবা ধুনীয়াকে উল্টাই হৈছে বাবা হাতবিলাক ছুটি ছুটি যে কোনফালে যে নিজে গম নাপায় আচ্ছা বাবা বাবা ইমান যে ধুনীয়া বুদ্ধি বা আৰু এবাৰ মাৰচোন বাবা বা এই যেনিবা জনচিনহাহে আৰু আচ্ছা ইমান যে ধুনীয়া বুদ্ধি বা কি খাই বনাইছে ইমান যে ধুনীয়া স্বাস্থ্য পাবা ভিটামিন হা এলপিজি বুজি নাপালো এলপিজি মানে কি বা বুজি পোৱা নাই পাওঁ নাই এল মানে লোকেল এল মানে লোকেল পি মানে পিউৰ পি মানে পিউৰ জি মানে গেলা আচল মালটোহে খায় আৰু কি খাওঁ বাবা ভিটামিন হা শিখৰ শিখৰ অ আৰু বিৰি বিৰি আৰু চাধা চাধা এটা বেয়া বস্তু মানে নাই কিন্তু দেহাটো গোটেই হাৰমনিয়াম বুদ্ধি হৈ গৈছে এইবিলাক গোটেই ৰঙা দালি ভিজাব পৰা হৈ গৈছে আৰু কি খাব বাবা ভিটামিন হা ডেন্ড্ৰাইট মাথা নষ্ট কৰিব এইবিলাক বস্তু নাখাই বাবা কিন্তু দেহাটো গোটেই জুহি হৈ গৈছে নাখাবে আচ্ছা বাবা কি তোমাৰ বডিটো টোটেল মাংস কিমান মান আছে বাবা টোটেল হা ওজন হা ফিগাৰ দেখা পাই গম পাব লাগে কিমান আছে কিমান আছে বাবা ধৰিব নোৱাৰে বাবা কিমান মান আছে টোটেল ওজন 3 পাল্লা আছে কেই পাল্লা 3 পাল্লা 3 পাল্লা নাই নেকি কিয়া লং পেণ্টৰ জোতা আছে যে ফাঁচি গেছি নাই কি কি খুলি দিম নেকি নাপায় ঠিকে আছে মানি লৈছো নহয় কি নহয় 3 পাল্লা আছিল ঠিকে 2 দিন হ'ল কি 2 দিন হ'ল জবা শুকুৰবাৰে গোটেই শেষ হৈ গৈছে কিহৰ কাৰণে আমাৰ ৰঙিয়াত যি ডাঙৰ বতাহ বৰষুণ দিছি এনে মই ওজন বেছি থকা মানুহ বতাহে মোক গাছৰ ওপৰলৈকে দাঙি লৈ গৈছি তাৰপিছত গছৰ খুন্দলৈকে আধা মাংস সৰি বসছি এতিয়া কিমান আছে বাবা হাতী চাতি বাদ দি 2.5 কেজি বাচি আছে যি আছে বাবা ভালকে ৰাখি দে আচ্ছা যিটো বুদ্ধি বাবা কেনেকৈ বনালা ইমান ধুনীয়া যে শ্লিপ ফিগাৰ বাবা তোমাৰ বডিটো নিজে বনাইছা নে কেনেকৈ হ'ল বাবা নকওঁ হে নকওঁ কি নকওঁ লাজ লাগে কি লাজ লাগে একো নাই মোৰ নিজৰ জেগাবিলাক কয় একো নাই পাব্লিক ধুলে বোলে আপুনি পিঠিত পেলাব মনতো একো টেনশ্যন নাই পাব্লিকে যদি মাৰবাহে মই আগতে পলাম তুমি থাকি যাবা টেনশ্যন নাই মই ৰিক্স ল'ম দে একো নাই বাবা কওঁ গোটেই ঘৰৰে মানুহ মাৰলি বেয়াকৈ মাৰিব একো নাই দে আকৌ নকৰেতো নকৰে মাৰিবহে দে কওঁ কওঁ কেনেকৈ হ'ল কওঁ বাবা মই জন্ম পোৱাৰ অৱস্থাত জন্ম পাৱাই নাই পোৱাই নাই তাৰপিছত আমাৰ মায়ে বোলে মোক মেডিকেলৰ ৰিক্সাত লৈ গৈছিল তাৰপিছত আমাৰ ৰাস্তাটো অলপ বেয়া আছিল ৰাস্তাতে মই পৰি থাকিলোঁ থাকচাতে মায়ে মেডিকেল পালাক গমেই নাপালাক তাৰপিছত মোৰ দেহাৰ ওপৰত তিনিখন জিচিবি গাড়ী পাৰ হৈ গৈছিল সেইকাৰণে বুদ্ধিটো চেপ্টা হৈ গৈছে একো নাই বাবা যি আছে ভালকৈ ৰাখি আচ্ছা বাবা হেৰি বতা চতা আকৌ এভাবৰ বতৰ ইমান ভাল নহয় হয় না যা বাবা পিছত লগ পাম যা হ'ব ভাল ভাল বস্তু খাবি আৰু হা এইবিলাক বেয়া বস্তু যা বাবা যা যা ক'ত যাম যা বাবা যাব লাগিব বতৰ বেয়া যা এখন কি কি এখন কি বেঙেৰা বনাব আহিছে এইখন কিবা এখন হাত ভাল লাগা না চিধা কৰচোন চিধা কৰ কি এখন কি এই 3 ইঞ্চি বাটামেটি হ্যাঁ গ্যাস্ট্রিকে কমাই 1 খুন্দ মারি হ্যাঁ গ্যাস্ট্রিকে দাঁতুর আলু যে লিভারত লাগি থাকু দে বাবা আর এবার দিছুন দিছুন হেই আরো দিছুন এখন জিসিবি গাড়ি নাকি আবার লিভার মারি আছে যা বাবা না যা পিছত লগ পাম যা যা যাওয়ে যা বুদ্ধি নাথাকে